Alright, so hey guys, what's up everybody? It's your boy Assamese back again with a new video, baby. Okay, so guys, আজি আমি মেলা চাবলৈ আহিছো বৰুৱা মেলা আৰু মেলালৈ আহি ব্লগ কৰিম বুলি ভাবিছো চাওঁচোন সো ব্লগটো কন্টিনিউ চাই One hour later. Hello friends, মই অংশুমান আৰু মই ব্লগ কৰি থাকোঁতে ব্লগ কৰা থাকোঁতে নহয় মই ইয়াতে দাদা এটাৰ ঘৰ দাদাটো ঘৰ হেৰি বৰদুৱাতে আৰু দাদাৰ এটাৰো ইউটিউব চেনেল আছে চি এডুকেশ্যন দীপাংকৰ বুলি এইজন মোৰ লগত দাদা আছে কৈ দিয়ক মই এডুকেশ্যন দীপাংকৰ নামৰ মোৰ চেনেল এটা আছে মোৰ নাম দীপাংকৰ মোৰ ঘৰ ইয়াতে আমাৰ ভাইটি আহিলে ফাকুৱা চাবলৈ লগ পালোঁ ভাল লাগিল তোমালোকে চাবা চাৰ্চ কৰি যদি পোৱা ছাবস্ক্ৰাইব কৰিবা আৰু নতুনকৈ চেনেল এটা খুলিছোঁ নগাঁও কমেডি ক্লাব বুলি তাত তোমালোকৰ সমস্যাবিলাক যিবিলাক আহি থাকে ন দৈনন্দিন জীৱনত সেইবিলাক দাঙি ধৰিব বিচাৰোঁ কমেডিৰ যোগেদি চ' চাবা আৰু ভাইটিৰ চেনেল এটা আছে চাবা চেনেলটো জানিবাই আৰু তোমালোকে মই দাদা চেনেলটো ডিছক্ৰিপশ্যনত দি দিম আপোনালোকে চাব ভাল লাগিলে লাইক এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চ' ব্লগটো কণ্টিনিউ চাই থাকক 1 hour later. One hour later. বন্ধুসকল এতিয়া আপোনালোকক আমি দেখুৱাম খাচী গছৰ পাত খাচী গছ য'ত আমাৰ পুৰণি ধৰ্মপত্নীবিলাক লিখিছিলে ধৰ্মগুৰুসকলে য'ত লিখি পেলাই আঁৰি থৈছিলে আমি সেই খাচী গছৰ পাত যি গছৰ পৰা তৈয়াৰ হয় খাচী গছ আমি দেখুৱাম আপোনালোকে চাই থাকক ভিডিঅ'টো কণ্টিনিউ শেষৰলৈকে চাই থাকক এইখন হ'ল মুখ্য দুৱাৰ কীৰ্তন ঘৰলৈ সোমাই যোৱা
Thank you.